নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ৰুবুল ডিজিটেল আছাম। আমি সকলোৱে গম পাওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী লোকসেৱক আয়োগ যোজনা নামেৰে এখন আঁচনি ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ঘোষণা কৰিছে আৰু যোৱা 2 অক্টোবৰ তাৰিখে তাৰ বাবে নিৰ্দিষ্ট ৰেজিষ্ট্ৰেশ্যন লিংক তেওঁ মুকলি কৰি দিছে। মই ইয়াৰ আগত অলৰেডি 2টা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি এতিয়াও চোৱা নাই, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ আপোনালোকে চাই ল'ব। ধুনীয়াকৈ কোৱা হৈছে এই আঁচনিখনৰ পৰা আমাৰ কি কি লাভ হ'ব, কেনেদৰে আবেদন কৰিব লাগিব। আজি এই ভিডিঅ'টোত আলোচনা কৰিম কৰ্মচাৰী বা পেঞ্চনাৰে এই যোজনাখনৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এইখিনিতে আপোনালোকক কওঁ, যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই গৈ থাকিব পাৰোঁ। কৰ্মচাৰী গৰাকীয়ে এই আঁচনিখনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথমতে তেওঁৰ আধাৰ কাৰ্ডখন লাগিব, 2 নম্বৰত তেওঁৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ডখন লাগিব, 3 নম্বৰত কৰ্মচাৰীগৰাকীৰ ডিপাৰ্টমেণ্টেল আইডেণ্টি কাৰ্ড যিখন আছে সেইখন লাগিব, 4 নম্বৰত তেওঁৰ এখন ফটো আপলোড দিব লাগিব, তেওঁৰ নিজৰ ফটো এখন আপলোড দিব লাগিব। এতিয়া যদি কৰ্মচাৰীগৰাকীয়ে তেওঁৰ হাজবেণ্ড বা ৱাইফৰ নামে আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ এণ্ট্ৰি কৰিব বিচাৰে, তেতিয়া তেওঁ হাজবেণ্ড বা ৱাইফগৰাকীৰ আধাৰ কাৰ্ড লাগিব, লগতে তেওঁৰ পান কাৰ্ডখন আৰু ফটো এখন লাগিব। 4 নম্বৰত তেওঁলোকৰ ৰিলেশ্যনৰ প্ৰমাণ হিচাপে মেৰেজ চাৰ্টিফিকেটখন আপলোড দিব লাগিব। আপোনালোকে যদি মেৰেজ চাৰ্টিফিকেট নাই তেন্তে যোগাৰ কৰক, বা তাৰ বিকল্প হিচাপে যদি বেলেগ কিবা দিব পাৰি তাৰ বাবে আপোনালোকে উকিলৰ সৈতে কথা পাতিব পাৰে। কৰ্মচাৰীগৰাকীয়ে যদি তেওঁৰ পুত্ৰ বা কন্যাৰ নাম এণ্ট্ৰি কৰিব বিচাৰে, তেতিয়া তেওঁ পুত্ৰ বা কন্যাগৰাকীৰ আধাৰ কাৰ্ড লাগিব, লগতে তেওঁৰ এখন ফটো লাগিব আৰু তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰ লাগিব, যাতে কৰ্মচাৰীগৰাকী মাক বা দেউতাক যে হয় তাৰ প্ৰমাণ হিচাপে তেওঁ বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। কৰ্মচাৰীগৰাকীয়ে যদি মাক দেউতাকৰ নাম এণ্ট্ৰি কৰিব বিচাৰে, তেতিয়া মাক দেউতাকৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ফটো লাগিব, লগতে কৰ্মচাৰীগৰাকীৰ জন্মৰ প্ৰমাণ পত্ৰ লাগিব, যাতে মাক বা দেউতাক যে হয় তাৰ প্ৰমাণ যাতে দিব পাৰে। গতিকে কৰ্মচাৰীগৰাকীৰ জন্মৰ প্ৰমাণ পত্ৰখন লাগিব। জন্মৰ প্ৰমাণ পত্ৰ হিচাপে যদি নাই তেন্তে আপোনালোকে যদি এডমিট কাৰ্ডত যদি মা দেউতা নাম আছে তেতিয়াহ'লে আপোনালোকে সেইটো ইউজ কৰিব পাৰে। আপোনালোকে এইখিনি ৰেডি কৰি লৈ ৰেজিষ্ট্ৰেশ্যন কৰক। কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত গৈ ভিডিঅ' লিংকত গৈ ভিডিঅ'টো চাই ল'ব, কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ তাত কৈ দিয়া হৈছে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে আপুনি যদি সম্পূৰ্ণ ভিডিঅ'টো চাইছে আৰু যদি ভাল লাগিছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব, যাতে অসম চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এই সুবিধাটো লাভ কৰে বা কেনেকৈ আবেদন কৰিব লাগে তাৰ বিষয়ে জানিব পাৰে, কি কি ডকুমেণ্টছ লাগে তাৰ বিষয়ে জানিব পাৰে। গতিকে সকলো কৰ্মচাৰীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে সুবিধা হয়। ধন্যবাদ। জয় আই অসম।